Hello dosto, I am Siraj and welcome back to my channel Siraj Trevel vlog. আজি মই আপোনালোকক আকৌ এটা নতুন ভিডিও লৈ আগবাঢ়িছো। মানে আজি আমি গৈ আছো হাজোৰ gorrassal পাহাৰত অৱস্থিত পোৱা মক্কা দৰগাহ শৰীফলৈ। গতিকে আপোনালোকে চাই থাকক পোৱা মক্কা দৰগাহ শৰীফ। এয়া মোৰ লগত আছে আজমল। আজমল অলপ ভাই মাৰি দিয়া। হাই গাইস। এয়া আজমল। আমি এতিয়া আৰম্ভ কৰিম পোৱা মক্কা দৰগাহ শৰীফলৈ। আপোনালোকে চাই থাকক A to Z সম্পূৰ্ণ ভিডিওটো বলক। এয়া আমি গৈ আছো। এয়া অলপ পিছতে কলিতা গুছি চক পাম। তাৰ পিছত হাজো পাখামালা পাম। তাৰ পিছতে পোৱা মক্কা দৰগাহ শৰীফ পাম। চাই থাকক আপোনালোকে। ফাইনালি আমি আহি এয়া পাই গলো পোৱা মক্কা গেট। এইটোৱে হৈছে হাজোত পোৱা মক্কা গেট। আৰু এই ৰাস্তাটো দেখা পাইছে যে এই ৰাস্তাটো হৈছে পোৱা মক্কালৈ যোৱা উপপথ। মানে এইটো শৰ্টকাট ৰাস্তা বনাইছে। এইফালেৰে গ'লে মানে শৰ্টকাট পোৱা মক্কালৈ যাব পাৰি। এইটো হৈছে এইটো ৰাস্তা দেখুৱাই দিম। গাইস আমি আহি পালো ফাইনালি। এয়া অলপ পিছতে ফাইনালি আমি গৈ পাম। হাই গাইস দেখিব পাৰিছে। গাইস এই হৈছে হাজোৰ gorrassal পাহাৰ। ইয়াতে আছে পোৱা মক্কা দৰগাহ শৰীফ। গতিকে আপোনালোকে চাই থাকক ওপৰত বস্তু দেখুৱাম। চাই থাকক। ফাইনালি আমি আহি এয়া পোৱা মক্কা পালো। গতিকে এতিয়া আপোনালোকক ওপৰৰ ঠাইখিনি দেখুৱাম। ওপৰত কি আছে সেইখিনি আপোনালোকে দেখুৱাম। এয়া আজমল আছে। এতিয়া আমি ওপৰৰ ফালে যাম। হয় চাই থাকিব আপোনালোকে। আৰু এইবিলাক যে দেখা পাইছে এইবিলাক হৈছে পোৱা মক্কাৰ স্থায়ী দোকান এইবিলাক। আৰু এই গছডালত মানে সকলোৱে কিবা কিবি বান্ধে নিয়ত কৰি। আৰু এই হৈছে মুছাফিৰ খানা পোৱা মক্কাৰ। এইটোৱে হৈছে পোৱা মক্কা দৰগাহ শৰীফ। এয়া দেখা পাইছে আপোনালোকে। আৰু এতিয়া কাষলৈ যাম। এয়া চিনিৰ সামগ্ৰী ৰখা ঘৰ হয়তো। আৰু এইটো কিবা ফাউণ্ডেশ্যনৰ পৰা ডনেশ্যন পাইছে। এইটো হৈছে পোৱা মক্কা দৰগাহ শৰীফ। আৰু ইয়াতে মাঘ মাহৰ পূৰ্ণিমাৰ পৰা উৰুচ আৰম্ভ হয়। ইয়াতে আপোনালোকে চাব আহিব পাৰে নিশ্চয়। আমাৰ ভিতৰলৈ গৈছোঁ। আৰু ইয়াতে কিছুমানে কিবা নিয়তত দান কৰে। ময়ো কিবা অলপ দিম ৰ'ব। এয়া আল্লাহৰ হস্তে। এইটো হৈছে এইটো গিয়াছুদ্দিন আউলিয়াৰ খবৰ হয়তো। গিয়াছুদ্দিন আউলিয়া এইটো তহিৰাকৰ বাচ্চা আছিল গিয়াছুদ্দিন আউলিয়া। আৰু এইবিলাক পূৰ্ণিমাত পূৰা ভৰ্তি হৈ যায়। এইবিলাক দেখা পাইছে যে এইবিলাক চব ভৰ্তি হৈ যায়। মানুহে মানুহ। এইবিলাক সকলো ঘৰত মানুহ ভৰ্তি হৈ থাকিব। এই গছডালত সূতা বান্ধে কিছুমানে নিয়ত কৰি এইবিলাক। চ' গাইজ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ পৰা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।